हेलो बন্ধুসকল আপোনালোকক স্বাগতম জনালোঁ মোৰ এটা অন্যতম নতুন ভিডিঅ'লৈ তো এইকেইদিন ব্লগ স্লগ দিয়া নাই কাৰণ গা চা ভাল নহয় ইমান আপোনাৰ বেমাৰ পুৰা বেমাৰ যেতিয়াই ছিজন চেঞ্জ হৈছে আপোনাৰ বেমাৰে মোক চেঞ্জ কৰি দিছে অকণমান তো সকলোৱে আজিৰ পৰা আকৌ ভিডিঅ' চাব অকণমান কামোৰ পাব তো আহক আজি মইনো কি কৰোঁ আপোনালোকে চাওক জয় হ'ম ভিডিঅ' কি খোলে তো হেল্ল' বন্ধুসকল আপোনালোকক স্বাগতম জনালোঁ মোৰ এটা অন্যতম ব্লগ হ'লে তো আপোনালোকক শিকাম মই মানে আজি এই বস্তুটো কেনেকৈ মাৰে ৰুটি কিয় শুই আছে হে এতিয়া এটা হাতে বনাব লাগিব ৰ'বা এনেকৈ এনেকৈ দিব লাগে আৰু নেক্সট এনেকৈ দিব লাগে আকৌ এনেকৈ 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 দিব লাগে হৈ গ'ল হে কিতাপ নপঢ়োঁ কি বনাইছে চাহ খাব লাগিব অকল মই ৰুটি মাৰি মাৰি আহি পালোহি বাটত ঘপককৈ ওলাই গ'ল এই তেজ খোৱাখিনি আহি গ'ল মোৰ কাষত আৰু মই এতিয়া খোজকাঢ়ি ফুৰিছোঁ বাটত খোজকাঢ়ি ফুৰিছোঁ কাৰণ মানে ঘপককৈ আইডিয়া এটা পাই গ'লোঁ যে আমাৰ স্ক্ৰিপ্টখন যোনখন মানে এতিয়া আমি শ্বৰ্ট ফিল্মখন বনাই আছিলোঁ তাৰ কিছুমান পাৰ্ট মানে এতিয়া আমি শ্বুটিং কৰিম বুলি ভাবিছোঁ ঘপককৈ মনত আহি গ'ল বোলো এনে কিবা কিবি কৰিব পাৰি আমি বোলো আহক কৰি দিওঁ তো সকলোকে আজি মানে বিহাইণ্ড দ্য চিনবিলাক দেখুৱাই থকা হ'ব শ্বুটিঙৰ তো সকলোৱে এনজয় কৰক আৰু ভালকৈ চাব ভাল লাগিলে লাইক চাৰ্চ কমেণ্ট কৰি দিব আজি শ্বুটিঙৰ কথাই কওক গাইছ আজি আমাৰ শ্বুটিং আছে আৰু শ্বুটিঙত আপোনাৰ এটা ডক্টৰ পাৰ্ট হ'ব সেই ডক্টৰটো পাৰ্ট ল'বলৈ আমাৰ লগৰটো আহি আছে ঘৰৰ পৰা সি বৰ্তমান বোলে হাগি আছে লেট্ৰিনত এতিয়া আহি বোলে উপস্থিত হ'বহি আমাৰ ঘৰত আমি বৰ্তমান ঘৰ পোৱাগৈ নাই তথাপি তাক ফোন কৰি পেলাই ক'লোঁ কি আমি ঘৰ ৰখি আছোঁ তোৰ কাৰণে সি যাতে অলপ সোনকালে আহে মানে ঘৰত পোৱাহি নাই অলপ ফাঁকি দিব লাগে মানুহে লাইফত তো সকলোৱে চাই থাকক আমি বিহাইণ্ড দ্য চিনবিলাক দেখা হ'ব তো মানুহ চানুহ আহিলে বাবেতে যদি কেয়াৰ নকৰে বোকা চোকা আহি আছে বোকা গছকি হ'লে ধমকৈ পৰি হ'লেও মই যাম নাই গৃহত প্ৰৱেশ মাৰিছোঁ ঠেৰেন ঠান ঠান ঠেৰেন ঠান ঐ গৃহস্থ আছনে কি কৈছে এই 12টা বাজিত ভাত বনাব লাগে আমালে হা শুইহে ৰাইজ মই এতিয়া ভাত বনোৱাৰ সময় হ'ল এতিয়ালৈকে মানুহ যদি শুই থাকে আমি ভাত কেনেকৈ খাম সুধা হেৰিটো চাহৰ হেৰিটোহে বহাই থৈছে দেখিছে দিয়ক ভাত হ'লনে মোৰ লগৰকেইটা আহিছে খাই হেনো গাহৰি মাংস ভাত আমাৰ ঘৰৰ সুখবৰ ৰ'ব আমাৰ সুখবৰ যে আমাৰ ঘৰত লাই পালেং শাক আছে তেহেঁতে খাই বোলে পালেঙৰ কি লাই গাহৰি লাই সতি যে খাবলৈ ইমান সহজ ধুনীয়া লাগে খুটুককৈ হৈ যায় গাহৰি খুটুককৈ টেষ্ট হৈ যায় 2 ছেকেণ্ডতে আপোনাৰ চিটা চিন আছে নহয় আপোনাৰ মানে মই একদম পুৰা মই মানে এতিয়া আপোনাৰ পুৰা বেমাৰ আপুনি মানে ডক্টৰ মাতিব লাগিব এতিয়া এনেকুৱা এইটো চেম বেমাৰ চকুৱে তো সকলো ৰাইজ চাই থকা আপোনাক দেখুৱাই আছোঁ এইডালে আকৌ মোবাইল টিপিছে দিলোঁ কালি আমাৰ ডক্টৰ আহি পালেহি আমাৰ পেচেণ্ট পেচেণ্টডাল মইহে আমি দুটা পেচেণ্ট আমাৰ লগত আৰু এডাল চাওক এডাল ষ্টেথিস্কোপ বুলি কয় নেকি ন এডাল লেতেৰা কৰি আনিছে কেঁচৰডালে বুকটা ধক কৰিব ন ৰ'ব কৈছে ধুধুক কৈছে দেখছ আপোনাৰ বুকুখন ৰ'ব ধুক নাই কৰা দেখোন ঐ মই মৰিলো জীয়াই আছো জিন্তু মৰিলে আপুনি চব শুনিছে নাই আপুনি কথা কওঁতে আকৌ শুনিছোঁ হাতটো যে ফুলি যায় যে মোকো কৈ দে না প্ৰেছাৰো চাই বাপা মোকো চাওঁ পাই মই বহুত হাই প্ৰেছাৰ থকা পোৱালি আমি মোৰ এবাৰ চেক কৰিম মোৰ বাইচেপত চেক কৰিম বুলি ভাবিছোঁ ৰাইজ তেতিয়াহ'লে দেখুৱাই কওক
এবাৰ বিকি ভাই প্ৰেছাৰ জুখিব বহুত পিছল প্ৰেছাৰ চোৱা মানুহজনক আপোনালোকক মই এবাৰ ওচৰৰ পৰা দৰ্শন কৰাই দিছোঁ এয়া এইফালে কাণত লগাই ল'লে যন্ত্ৰ মন্ত্ৰ এইবিলাক ঠিক ডক্তৰ আৰু এইফালে আছে ভাত হয়নে নহয় আৰু এটা আপোনালোকক মই সাংঘাতিককৈ চিনেমেটিক দেখাম আপোনালোকে চাই দেখক চেপা মাৰি দিলে কেনেকৈ হ'ব এৰি দিয়া দেখা কি মটৰ কোপাইনে দেখিলে নে মালটো জুম কৰি দিলে বেচেৰা মাৰি আছে ডক্তৰ এডাল মিটাৰডাল চলিব নে এনে তিতি পেচেণ্টে নিজে মাৰো নেকি ভছ ভছ দেখা দিয়কচোন নাই চলা পেচেণ্টে নিজেই মাৰে বছ বছ নাই চলা এইটো চলিব কেনেকৈ এইটো অন কৰি ল'ব আকৌ এইটো পকাই ল'ব লাগিব এইবিলাক কি ৰং চং কৰি এইবিলাক মামুৱা চামুৱাই খাই হৈ দিলে থাক অৱস্থা হৈ থাক নাই হৈ থাক ইয়াত চাওক মইহে পাওঁ নিজে পকালটো আহিবই ডক্তৰ 20 টকা এটা হ'বনে ৰমলাও দে ৰমলাও 20 টকা এটা হ'ব নেকি ৰমলাও ৰমলাও আকৌ মাৰি দিয়া না গুগল পে'ত 20 টকা এটা ৰমলাও হ'ব বা এইবিলাক আকৌ মানে এতিয়া মোক ভাইৰেল কণ্টেণ্ট বনাইছে এনে কেনে হ'ব মাৰি দিয়া না ৰমলাও 20 টকা গুগল পে মাৰি দিয়া না 20 টকা এটা গুগল পে' ৰহিমলা ৰহিমলা ৰমলা 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 ৰহিমলাই কৰি পেলালে গৈ পেলাই গুগল পে' 90 টকা 90 rupees এই হুৱান only দিব পাওঁ তক মোৰ মইতো কেতিয়া 100 টকা দিম নগদ কি অল বস্তু হেল্ল' এই নাই নাই আজি মই ইণ্টাৰভিউ দিব নোৱাৰিম ৰ'ব এক্সমেন ৰ'ব এই নাই নাই মোৰ মানে আপোনাৰ বহুত ডাঙৰ ইণ্টাৰভিউ এটা দাদা আছে শুনক না আৰে ৰ'ব না অৰে এইবিলাক অৰ্ডাৰ চব মোবাইলটো কাট মাৰক মোবাইলটো ভাল লাগিছে কিন্তু দেই চাৰ বিজি আছে আৰু এ নহয় দাদা ৰখক না কথা এটা আছিল আপোনাক মই বহুত দিনৰ পৰা লগ কৰিম বুলি মানে আজি ঘছকে পাই গ'লো কওকচোন আপুনি এইটোৰ ওপৰত পাই ৰ'ব ফটো চটো আপোনাক এইটোৰ ওপৰত পাই পেলাই মই বহুত আনন্দিত কিলিং এক ছেকেণ্ড ফোন আহিছে হা অকণ বেয়া নাপাব হয় মই ফ্ৰী আছোঁ এতিয়া নহয় আপোনাৰ এমাহমান লাগিব মোৰ শ্বুট দুটা আছে দাদা ঠিক আছে এই জুবিনে মাতি আছিল মোক দাদা শুনক না দাদা কওকচোন এই আপোনাৰ প্ৰগ্ৰামবিলাক চাই বহুত ভাল লাগে কিন্তু দেই ধন্যবাদ আপুনি বহুত মানে ফানি কয়তো হয় আমাৰ কাৰণে এতিয়া জোক এটা কৈ দিয়ক না আপুনি জোক ট্ৰৰিং হেল্ল' চৰি নৰেন্দ্ৰ মোদী ডাঙৰীয়া চৰি মানে এই ল'ৰা এটা আহিছে ন মোৰ ইণ্টাৰভিউ লৈ আছে বেয়া নাপাব আপোনাক মই অকণ দেৰিকৈ ফোন মাৰি আছোঁ চিকিউৰিটি গাৰ্ড এজন দেখাওক চিকিউৰিটি গাৰ্ড ডক্টৰ চিকিউৰিটি গাৰ্ড হয় চিকিউৰিটি গাৰ্ড নাই এজন আপোনাৰ কোন হয় বুলি ক'লে এজন কি বুলি ভাবিছে আপোনালোকে ছবিত পাগলে পাইছোঁ এই গাইছ আপুনি কি ক'ম বুলি ভাবিছিলে মানে ক'ম বুলি ভাবিছিলোঁ আপুনি ইমান ধুনীয়া মানে মানুহক ফানি কৰি থাকে ন ফানি এটা আমাক জোক এটা কওক মানে মিহিকে জোক লাগে ডক্টৰে কয় বোলে গুটকা চুটকা খালে কেঞ্চাৰ হয় এইফালে কি মিলাই আছে তাকো একে ব্ৰেণ্ডেড মালে খাইছাওঁ কি খাইছা চাওঁ মুখখন কিয় লুকাই আছে মানে আপুনি এনেকে হ'লে আপোনাৰ ওচৰত অহা মানুহবিলাকক কি দিব হে কি শিকাব কি আপুনি এনেকৈ হ'লে আপুনি মানে বেমাৰ হ'লে ক'ব বোলে খালি গুটকা খাওক কেপি গ'ল খাওক শিখৰ খাওক ঠিক হৈ যাব এনেকৈ হ'লেতো নহ'ব নহয় কি মই আছোঁতো পেচেণ্টক কেপি গ'ল খোৱালে বেমাৰ ঠিক হৈ যায় দিয়ক মোক অকণ দিম মানে মনে ইহঁতৰ পৰা বাহিৰলৈ আহিলোঁ মনে মোক অকণ খাই লওঁ ঢালি দিওঁ হা কৃষ্ণ বৰ ভাল কৰি গৈ ভাত খা ডক্টৰে ক'ৰবাত গুটকা চুটকা খোৱা দেখিছ তই ডক্টৰে পেচেণ্টক শিকাব লাগে গুটকা চুটকা যিবিলাক তাম্বাকু চাম্বাকু খালে মানুহৰ কেঞ্চাৰ হয় কি চোলাইলৈকে কৰি দিলে ই আৰু মানে নথলি একো বুজিছে এইটো শুনক সঁচাকে চেঞ্জ সোমাব ধৰিছে ই আপোনাৰ জ্বৰৰ ঔষধকে হাগনি ঔষধ বুলি দিয়ে তেনেকুৱা
হাঁহি দিলা হাঁহি দিলে হাঁহিয়ে থাকে ভাই ৰচোন তই টাপা খুলিবি ৰ আকৌ কেলে খুলিনো এতিয়া শুয়ে আছো মই তই আকৌ লগতে তাত মানুহটো আহিব